Hai, dari bawang bombay, pias, भुट मिर्ची আৰু বাজিনা মঙহ পামনা মঙহ আৰু বানা মঙহ আৰু চম্পাৱী পাক দৈ যদি এটা সেই মাছ বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটো অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয় তেনেহ'লে এই তথ্যক দুটা চলযুক্ত ৰৈখিক সমীকৰণ এটাৰে প্ৰকাশ কৰা আৰু এই স্থিৰ বলক 5 একক ধৰি ইয়াৰ লেখ অংকন কৰা তদুপৰি এই লেখৰ পৰা কাৰ্যতে কৰা কাৰ্য বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা তেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হয় 2 একক 0 একক বা 6 নম্বৰ সমাধান হ'ল